কাইলৈৰে পৰা আমিনগাঁৱত বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ। আমিনগাঁৱৰ বেডমিণ্টন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চেম্পিয়নশ্বিপখন। দেশী বিদেশী বেডমিণ্টন খেলুৱৈৰে ভৰি পৰিছে আমিনগাঁও। বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সভাপতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাখন। 2008 চনত ভাৰতে প্ৰথমবাৰৰ কাৰণে পুনেত অনুষ্ঠিত কৰিছিল এই চেম্পিয়নশ্বিপখন। 17 বছৰৰ পিছত ভাৰতত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত 43খন দেশে অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে 9খন বেডমিণ্টন কোৰ্ট সাজু কৰা হৈছে। 452 জন খেলুৱৈ ভাগ ল'ব প্ৰতিযোগিতাখনত। কাইলৈ পুৱা 9 বজাৰ পৰা শুভাৰম্ভ হ'ব প্ৰতিযোগিতাখন। 14 দিনীয়া চেম্পিয়নশ্বিপখন 19 ছেপ্টেম্বৰত সামৰণি পৰিব। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, বি সংবাদ। ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ হ'ব। এই টুৰ্ণামেণ্টখনৰ বিষয়ে অকণমান মই কৈ দিছোঁ। এইখন ভাৰতবৰ্ষত 17 বছৰ পিছত পাইছোঁ আমি, ছেকেণ্ড টাইম, আৰু নৰ্থ ইষ্টত ফাৰ্ষ্ট আৰু গুৱাহাটীৰ কাৰণে প্ৰথমেই। ইয়াত আপোনাৰ 43খন কাণ্ট্ৰি আৰু 452 জন প্লেয়াৰ্ছ আহিছে, আৰু আপোনাৰ তেওঁলোকৰ লগত এৰাউণ্ড 200+ ছাপৰ্ট ষ্টাফ আহিছে। আৰু এই টুৰ্ণামেণ্টখন প্ৰথম সপ্তাহটো হ'ব টিম চেম্পিয়নশ্বিপ। এইটো আৰম্ভ হ'ব 6 তাৰিখে হ'ব আৰম্ভ, 11 তাৰিখে ফাইনেল হ'ব টিম চেম্পিয়নশ্বিপৰ। মাজতে 12 তাৰিখে এটা কালচাৰেল প্ৰগ্ৰেম হ'ব তেওঁলোকৰ। আকৌ 13 তাৰিখৰ পৰা 19 তাৰিখলৈকে ইণ্ডিভিজুৱেল চেম্পিয়নশ্বিপ হ'ব, 19 তাৰিখে ফাইনেল হ'ব। এই সম্পূৰ্ণ এইখনেই বিডলেফৰ আটাইতকৈ ডাঙৰ টুৰ্ণামেণ্ট, ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ টুৰ্ণামেণ্ট, আৰু ইমান দীঘলীয়া টুৰ্ণামেণ্ট এইখনেই। আৰু সেইকাৰণে আমি সকলোৱে আজি প্ৰায় 6 মাহমান আগৰ পৰা এইখিনিৰ কাৰণে লাগি আছোঁ। আৰু আপোনালোকে হয়তো জানেই, আমাৰ ভাৰতবৰ্ষৰ সভাপতি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু তেখেতৰ গাইডেঞ্চতে আমি গোটেইখিনি কৰি আছোঁ। আৰু এই টুৰ্ণামেণ্টখন পোৱাটো আমাৰ যথেষ্ট কঠিন আছিলে। আমি 2017 চনৰ পৰা লাগি আছিলোঁ এই টুৰ্ণামেণ্টৰ কাৰণে। তেখেতৰ দিয়া গাইডেঞ্চৰ সেইমতে আমি আগবাঢ়ি গৈ পেলাই এই টুৰ্ণামেণ্টখন 2023ত আমি এলটমেণ্ট পাইছিলোঁ। এই খেলাখন আমিনগাঁও নেশ্যনেল চেণ্টাৰ অফ এক্সেলেঞ্চত হ'ব। ইয়াত 9খন কোৰ্ট ইউজ হ'ব, 9খন কোৰ্ট ইউজ হ'ব, আৰু ইয়াত 4খন ৱাৰ্ম আপ কোৰ্টো থাকিব। তেওঁলোকে ৱাৰ্ম আপ কৰি ইয়াত খেলিব। ইয়াত আছে আপোনাৰ 452 জন খেলুৱৈ আহিব। কাণ্ট্ৰি আছে 43খন কাণ্ট্ৰি।